গুড মৰ্ণিং গাইজ। যিহেতু আজি ভোগালী বিহু সেয়েহে সোনকালে উঠিছোঁ। পোনপ্ৰথমে ভোগালী বিহুৰ সকলোকে ওলগ জনালোঁ। সকলোৰে দিনটো ভালদৰে যাওক আৰু মেজিৰ জুইত সকলোৰে কিবা যদি অপায় অমংগল আছিলে সকলোবোৰ যাতে গুচি যায়। আৰু আমি গা পা ধুই এতিয়া ৰেডি হৈছোঁগৈ আৰু ইমান কুঁৱলী পৰিছে। আৰু এতিয়া টালি টোপুৰা লৈ মেলি গৈ আছোঁ মেজি জ্বলোৱা জেগালৈ। আমাৰ ঘৰৰ পৰা অকণমান দূৰ হৈ যায়গৈ। আৰু এইফালে মোৰ লগত গৈছে আমাৰ ভতিজী ছোৱালীজনী, আৰু এইফালে আৰু এজনী গৈছে টালি টোপোলা লৈ। বৌ এইফালে আগত গৈছে আৰু এতিয়া আমি জেগালৈ আহি পালোঁহি। আমাৰ ইয়াত দুটা মেজি জ্বলায়, যিহেতু গাঁৱৰ ৰাইজে মিলি পতা হয়, আৰু এটা ছোৱালীৰ কাৰণে আৰু এটা ল'ৰাৰ কাৰণে। আমাৰ নদীৰ কিনাৰত পতা হয়, যিহেতু আগৰ দিনত ইয়াতে গা পা ধুই পিনি আমি মেজি জুই ফুৰাইছিলোঁ। আৰু আজিকালি পানী বেয়া কাৰণে ঘৰতে সকলোৱে গা পা ধুই আহে আৰু ইয়াত অকল জুইটোহে ফুৰাইহি। আৰু ৰাইজক সেৱা কৰি মেলি সেইফালে সাজ বিলাইছে, আপং খুৱাই খাইছে। আৰু আমি এতিয়া সেৱা কৰি মেলি হৈ গ'ল, ৰাইজক সাজ আপং বিলাই হ'ল। এতিয়া যিহেতু ঘৰলৈ ৰাওনা হৈছোঁগৈ। তেতিয়াহ'লে আজিলৈ বাই। কমেণ্টত জনাব কেনেকুৱা